টিকো দাইদাকো আহি গৈছে ফিলে আৰু আমাৰ দীক্ষিতাও আছে ভাল দিছা নাই বাতি ইউটিউব চেনেল জন্মনিজ ব্লগ আজি আমি ভিডিঅ' কৰিব আহিছোঁ আৰু চব ফিল্ম কৰাৰ এখন কাম কৰি আছোঁ তাৰে কাৰণে মই নিহাৰ আহিছে আৰু বাকী দীক্ষিতা আৰু প্ৰাঞ্চল দা আৰু পাপু আৰু বাবুল আহি আছে আহিয়ে মানে যাওঁ ইমান দেৰি হ'ল বাকী দেখাই আছোঁ গোটেই এনে চাই ৰাখোঁ গাইছ দোকানৰ এটা চিন আছিল আৰু দোকানৰ চিনটো হৈ গ'ল এই দেখাই দিছোঁ আপোনালোকক নাংমানি দেখাই দিলোঁ বাকী চব ফিল্ম এখন আহি আছে আপোনালোকে চাব মৰম দিব হৈ গ'ল আৰু বাকী আমাৰ টিকো দাইদাকো আহি গৈছে ফিল্ম আৰু গোটেই মানুহ আছে ইয়াতে আৰু আমাৰ দীক্ষিতাও আছে আৰু গোটেই কথা আছোঁ ক'ত যা তই ক'ত যা চাই আছোঁ লাগে গাইছ ইভাগে ভিডিঅ' মানে আহি গ'লোঁ আমি তাৰ পৰা কাপোৰ দোকানৰ পৰা আৰু এবাৰ কি কৰিব লাগিব কিবা একা কৈ কি কবি হা কি নক কিবা এষাৰ কৈ দি হা লাষ্ট কষ্টি গাইছ আৰু হৰ্ষ আছে হৰ্ষ কেনে আনিব মজা 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 হ'ব বোলে নিহাৰ ভাল হ'ব আৰু সুখে দিছি ভাল হ'ব আৰু গাইছ আমাৰ ভিডিঅ' বনোৱা নহ'ল আৰু এবাকে গুচি আহিলোঁ হৰ্ষ পাক গেল আৰু দাদুল তাত দোকান আহি গ'লোঁ আৰু লাইট এটা বেয়া লাইট দিছি আৰু নিহাৰ আছে লাইটটো বদলাই ল'ম ৰ'ব কিয় বেয়া লাইট দিয়া তই গাইছ বদলাই ল'ম ৰ'ব দাদুল দাই লাজ কৰি আছে অলপ অলপ আৰু মোবাইলত ভিডিঅ' কৰিব হাক দিছে ভাল দিছা নাই বাতি গাইছ ঘৰ আহিব গ'লোঁ দাদুল দাৰ দোকানৰ পৰা ডাইৰেক্ট আৰু অলপ ভিডিঅ' আছিল কৰিব লগা বাকী ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ কাৰণ কিয় হৰ্ষৰ বোলে মাকৰো কিবা এটা বিশেষ অসুবিধা হৈ গ'ল আৰু এইভাগে কিয় গুচি যাব আমাৰ দাদাইও গুচি যাব লগা হ'ল ভাড়াত সেইকাৰণে গুচি যাব লগা হ'ল ভিডিঅ'টো কৰা নহ'ল বাকী এতিয়া মই ঘৰত আহি পালোঁ আহি পাই চাহ তাহ খাই ল'ব অলপ ভোক লাগছি চাহ খাম বুলি ক'লে বোলে আহি কালি বাগে চাহ আহি গ'লে গাখীৰ দিয়া আৰু বাকী তেল পিঠা আছে খাই ল'ম ৰ'ব গাইছ তেল পিঠা মজা হৈছে গাইছ দিয়ক খাই লওঁ এতিয়া যে মই লাইটটো আনিছিলোঁ লাইটটো ফিটিং কৰি দিব ৰ'ব আমাৰ এটি হেৰি আছে বাকী কথাত লগাই আছে বাৰু এটিত লগোৱা নাই মানে বেয়া হৈছিল বেয়া হোৱাৰ কাৰণে সেইদিনা চিকিমিকি দিয়াৰ কাৰণে কিবা বেয়া হৈ গ'ল নেকি আৰ্থিং পুতা নাই তাৰ কাৰণে বেয়া হৈ গ'ল আৰু আজি গেৰাণ্টি আছিল আৰু এটি লৈ আহিলোঁ ফিটিং কৰি দিব ৰ'ব যোগাৰ কৰিলোঁ ইয়াৰ ওপৰতে উঠিম মই উঠি কিনে লাইটটো ফিটিং কৰি দিব ৰ'ব চাই লওক গাইছ ফাইনেলি জল লাগদক বৰচৰ গোটেই সৰকাই দিছিলোঁ বৰদৈ আনিছিল ওপৰতে হৈছিল তাৰে কাৰণে নতুনকৈ আৰু খুলি মেলি আৰু ফিটিং কৰি দিলোঁ বাকী হৈ গ'ল চলি গ'ল দিয়ক ডাইৰেক্ট ভাত তাত খাই ল'লোঁ ভাত তাত খাই কিনে ভিডিঅ'টো চেছ কৰা আছোঁ যদি ভিডিঅ'টো চাই ল'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ এটা ভিডিঅ'ত লাগ পাই আছোঁ আনিলে বাবে